এইফালে ইউটিউবত ভিডিঅ' বনাই পইচা নাপাওঁ আৰু মানুহে চেনেল ছাবস্ক্ৰাইব কৰি টকা ইনকাম কৰি আছে। আপোনালোকে গম নাপায়, যোৱাকালি কি হ'ল, গধূলি মানে মোৰ হোৱাটছএপত এটা মেছেজ আহিল। অৱশ্যে মেছেজখিনি ইংলিছত দিছিলে, কিন্তু মই আপোনালোকক অসমীয়াত ক'ম। প্ৰথম ক'লে যে হাই, আপুনি কি কৰি আছে, আপোনাৰ কাৰণে এটা গুড নিউজ আছে, আপুনি ফ্ৰী আছে নেকি? মই ক'লোঁ য়েছ। তেতিয়া ক'লে যে হয়, মই মীৰা হয়, আমাৰ ইউটিউবত কিছুমান ভ্লগিং চেনেল আছে, আপুনি সেই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি ডেইলি 150ৰ পৰা 2,500 টকালৈ ইনকাম কৰিব পাৰিব। আৰু বৰ্তমান মোৰ ফাইনেন্সিয়েল কণ্ডিশ্যন ইমান বেছি ঠিক নহয়, গতিকে মই বোলো বাহ, ডেইলি 150ৰ পৰা 2,500 টকা, তাকো ইউটিউব চেনেল কেৱল ছাবস্ক্ৰাইব কৰি বেলেগ একো কৰিব নালাগে। আৰু তেওঁলোকে ক'লে যে প্ৰথম 2টা চেনেল ছাবস্ক্ৰাইব কৰোঁতে আমি 150 টকা দিম, আৰু আপুনি কাকো একো পে'মেণ্ট কৰিব নালাগে, একো কৰিব নালাগে। মই বোলো ট্ৰাই কৰি চোৱা যাওক। তাৰপিছত সুধিলে যে চেনেল দুটাৰ নাম দুটা পঠাওঁ নেকি? মোক চেনেল দুটাৰ নাম পঠালে, মই চেনেল দুটা ছাবস্ক্ৰাইব কৰি স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নাম্বাৰটোত দিলোঁ। তাৰপিছত ক'লে যে আপোনাৰ এইটো ষ্টেপ কমপ্লিট হ'ল, এতিয়া আপুনি আমাৰ ৰিচিপশ্যনিষ্টক মেছেজ দিয়ক টেলিগ্ৰামত, তেখেতে আপোনাক বাকীখিনি পে'মেণ্ট কৰি দিব। তাৰপিছত মোক সেই ৰিচিপশ্যনিষ্টজনৰ টেলিগ্ৰাম নামটো দিলে, মই টেলিগ্ৰামৰ নামটো চাৰ্চ কৰিলোঁ, তাতে হেল্ল' বুলি মেছেজ দিলোঁ। প্ৰথম মেছেজটোত মোক আপোনাৰ নাম, বয়স, জেণ্ডাৰ, হোৱাটছআপ নাম্বাৰ এইখিনি বিচাৰিছে, চ' এইখিনি মই দি দিলোঁ। কিন্তু তাৰে পিছৰ মেছেজটোত মোৰ বেংক একাউণ্টৰ ডিটেইলছ বিচাৰিলে, মানে বেংক একাউণ্ট নাম্বাৰ, IFSC কোড, ইউজাৰ নেম, বেংক নেম, তো এইখিনি বস্তু বিচাৰিছিলে। তেতিয়া মই গম পালোঁ যে এইখন নাটক অলপমান বেলেগ। চ' মই ক'লোঁ যে নাই, মই পে'মেণ্টটো মই গুগল পে' বা ফোনপে'ত ল'ম। তেতিয়া ক'লে যে নাই, আমি আমাৰ কমিশ্যনখিনি কেৱল কাৰ্ডতহে পে'মেণ্ট কৰোঁ। এতিয়া গুগল পে' বা ফোনপে'ত আপোনাৰ বেনিফিট কি আছে, জাষ্ট আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দিলেই হৈ যায়, একো ৰিকুৱেষ্ট একচেপ্ট কৰিব নালাগে, একো OTP দিব নালাগে। আপুনি যদি আপোনাৰ কেৱল গুগল পে' বা ফোনপে' নাম্বাৰটো দিয়ে, আপুনি ডাইৰেক্টলি টকা ৰিচিভ কৰিব পাৰে। আৰু বেংক একাউণ্টৰ যিখিনি ডিটেইলছ যেনেকৈ আপোনাৰ ইউজাৰ নেমেই হওক, বেংক একাউণ্ট নাম্বাৰেই হওক, IFSC কোডেই হওক, এইবিলাক বস্তু চবকে শ্বেয়াৰ কৰা বস্তু নহয়। চ' মই একো ৰেছপঞ্চ যেতিয়া কৰা নাই, তেতিয়া মোক আৰু এটা স্ক্ৰীনশ্বট দিলে, য'ত 150 টকা ৰিচিভ কৰা দেখাইছে বেলেগ এটা মানুহে, যে এইটো এটা প্ৰমাণ হয়, বেলেগে এনেকৈ পাইছে। তাৰপিছত মই একো ৰিপ্লাই দিয়া নাই আৰু। চ' এনেকুৱা হাজাৰ হাজাৰ নতুন নতুন স্কেম ওলাই থাকে স্কেমাৰবিলাকে আজিকালি, গতিকে বি ছেফ। আৰু বেংক একাউণ্ট ডিটেইলছ কাৰো লগতে শ্বেয়াৰ নকৰিব, আনকি বেংকৰ ফালৰ পৰাও তেনেকুৱা ধৰণৰ ডিটেইলছ কেতিয়াও নিবিচাৰে। এই কথাটো যিকোনো বেংকৰ ৱেবছাইটত লিখাই থাকে যে আমাৰ এমপ্লয়িজে আপোনাক আপোনাৰ বেংকিং ডিটেইলছ নিবিচাৰে। বাকী কিবা যদি দৰকাৰ হয়, তেতিয়া হয়তো আপোনাক ইমেইল কৰিব বা আপোনাক ফোন কৰিব বেংকৰ ফালৰ পৰা, আপোনাক ডকুমেণ্টছ বেংকত জমা দিব দিব, আপোনাক অন ফোন সেইখিনি বস্তু নিবিচাৰে, য'ত আপোনাৰ একাউণ্ট নাম্বাৰ হওক বা IFSC কোডে হওক বা OTP হওক, তেনেকুৱা ধৰণৰ বস্তু নিবিচাৰে। আৰু গুগল পে' বা ফোনপে' নাম্বাৰটো ইমান ডাঙৰ বস্তু নহয়, কিয়নো আমাৰ ফোন নাম্বাৰসমূহ বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া হওক বা বিভিন্ন ধৰণৰ ৱেবছাইটত ৰেজিষ্টাৰ্ড হৈ থাকে, যিবিলাক বস্তু থাৰ্ড পাৰ্টিয়ে ল'ব পাৰে, আৰু সেনেকৈ স্কেমাৰবিলাকে বেলেগ বেলেগ নাম্বাৰবিলাক যোগাৰ কৰে। অৱশ্যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, তেতিয়া আৰু টকা নাপায়, কিন্তু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, কাৰণ এনেকুৱা ধৰণৰ স্কেম, নতুন স্কেম, এইটো বহুতে এইটো নাজানে। আৰু যেতিয়া আমাৰ এনেকুৱা এটা স্কেম হয় য'ত আমি একো ধৰণৰ টকা আগতে দিব নালাগে, জাষ্ট আপুনি ভাবক 2টা ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব লাগে আৰু আপুনি 150 টকা পাই যাব। এইটো এটা ইজি প্ৰচেছ হয়, আৰু সেইটো কাৰণে ধৰক বহুতে এই স্কেমটোৰ চিকাৰ হৈ যাব পাৰে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। বি এৱেৰ, বি ছেফ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত।